বড়াইল আরো বড়াইল আরো বড়াইল। দর্শক মন্ডলী, আজি এসি ফুড ব্লগত ধামাকা হ'ব গৈ আছে। তো আপোনালোক চাই থাকক কেনেকুৱা ধামাকা হয়। তো ধামাকাটো এনেকুৱা হ'ব, মানে চ্যালেঞ্জ নহয়। আমার ফ্রুটি বোতল আছে, জাদু আছে প্যাকেট, তাত কোনো খোলা নাই, প্যাকেট আছে কোনো খোলা নাই। তার মানে এক হাতে দি খুলিব লাগিব, এই বোতলৰ মুখাটো খুলিব লাগিব। আৰু আৰু এইটো চিপছৰ পেকেটটো চাওক, কোনো খোলা নাই। যদি মই আগত যদি খুলিব পাৰোঁ তেনেহ'লে মই উইনাৰ। আর যদি মই খুলিব নোৱাৰোঁ তেনেহ'লে এই আঠা আছে, এই আঠা এনেকৈ ধৰি মুখত খাব লাগিব, শুকানে খাব লাগিব। সেইটো হৈছে পানিছমেণ্ট। তো আৰম্ভ কৰি দিওঁ। 1 2 3 ষ্টাৰ্ট। খুলি পাইছি। লাহে লাহে অলপ আছে। আছে তেনেহ'লে তুমি এটি খা আটা, খাব লাগিব নহয়। চেলেঞ্জ মোৰ কাম কষ্ট হৈছে নেকি ভাই? খা ভৰাই ল আৰু ভৰাই ল আৰু ভৰাই ল আৰু ভৰাই ল। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তো আজি টাটা, বাই বাই।